16 ডিচেম্বৰত আদালতত হাজিৰ হ'ব লাগিব জুবিনদাৰ হত্যাকাৰী। যিটো দিনলৈ মানুহে অপেক্ষা কৰি আছিল সেইটো দিন আহি পালেহি। আজি 16 ডিচেম্বৰ। অলপ সময়ৰ পিছতে শ্যাম কানু, সিদ্ধাৰ্থ, অমৃতপ্ৰভা আৰু শেষৰ জ্যোতি এইকেইটা দানৱক অলপ সময়ৰ পিছত কোৰ্টত লৈ যোৱা হ'ব। এই চাৰিটাই আমাৰ মাজৰ পৰা জুবিনদাক লৈ গ'ল। এহেঁতক কেনেধৰণে হত্যা কৰিলে ভাল হ'ব আপোনালোকে কমেণ্ট কৰিব আৰু সকলোৱে কমেণ্ট পঢ়িব। আমি সকলো জানো যে জুবিনদাক কি ধৰণে হত্যা কৰিছিল আৰু কিহৰ বাবে হত্যা কৰিছিল, কিন্তু আজি কোৰ্টত ওলাই পৰিব সকলো কথা, কি ধৰণে হত্যা কৰিছিল বা কিহৰ বাবে হত্যা কৰিছিল। ভগৱান সদৃশ জুবিনদাক আমাৰ মাজৰ পৰা লৈ গ'ল এহেঁতি, আৰু এহেঁতক সহজ মৃত্যু দিলে নহ'ব, কঠোৰ শাস্তি দিব লাগিব। আৰু আপোনালোকৰ মতে এহেঁতক কেনেধৰণে শাস্তি দিলে ভাল হ'ব? CIDয়ে পেন ড্ৰাইভ পাইছে, সকলো ডিটেইলছ আছে পেন ড্ৰাইভত। বৰ্তমান খুলিব পৰা নাই, কিন্তু আজি হয়তো সেয়া খুলি চাব তাত কি আছে। অলপ সময়ৰ পিছত সকলো ওলাই পৰিব জুবিনদাৰ কেনেকৈ হত্যা কৰিছিল। শ্যাম কানু, সিদ্ধাৰ্থ, শেষৰ জ্যোতি আৰু অমৃতপ্ৰভা নতুন বছৰৰ আগমনৰ আগত যাতে এওঁলোক অসমত বা পৃথিৱীত থাকিব নোৱাৰা হ'ব লাগিব। পৰিৱৰ্তন হোৱালৈকে আমি জীয়াই নাথাকিম কেলা।